জমিয়ত উলেমাই হিন্দৰ মুৰব্বী মাহমুদ মাদানী চাহাবে অসমৰ মুখ্যমন্ত্ৰীৰ অসাংবিধানিক যি আচৰণ বেআইনীভাৱে অসাংবিধানিকভাৱে এইখন অসমৰ সংখ্যালঘু মুছলমান নাগৰিকৰ ওপৰত যি অন্যায় অত্যাচাৰ চলাইছে তাৰ বিৰুদ্ধে এটা প্ৰতিক্ৰিয়া দিছিল। এতিয়া মোক আপোনালোকে কওকচোন, মাহমুদ মাদানীৰ ডাঙৰীয়াৰ যিটো প্ৰতিক্ৰিয়া, জমিয়ত উলেমা হিন্দৰ যিটো প্ৰতিক্ৰিয়া, তাত বেআইনী কিবা শব্দ ব্যৱহাৰ কৰিছে নেকি? নাই কৰা নিশ্চয়। কাৰণ জমিয়ত উলেমাই হিন্দ কোন বুলি প্ৰশ্ন যিসকল ব্যক্তি বা সংগঠনে আজি কৰিছে সেইসকলে দেশৰ ইতিহাস নাজানে, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস নাজানে। 1919 চনত প্ৰতিষ্ঠা হোৱা জমিয়ত উলেমাই হিন্দ দেশৰ স্বাধীনতা সংগ্ৰামত মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শত অনুপ্ৰাণিত হৈ আগবঢ়া এটা অন্যতম বলিষ্ঠ সংগঠন আছিল। জমিয়ত উলেমা হিন্দৰ হেজাৰ হেজাৰ আলিম উলেমাই ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰি সংগ্ৰাম কৰি শ্বহীদ হৈছিল। সেই সময়ৰ জমিয়ত উলেমা হিন্দৰ জেনেৰেল ছেক্ৰেটাৰীজনকেই ব্ৰিটিছ চৰকাৰে 15 বছৰ জেলত আবদ্ধ কৰি ৰাখিছিল। যেতিয়া মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত দাণ্ডী যাত্ৰা হৈছিল, সেই দাণ্ডী যাত্ৰাত 15,000 জমিয়ত উলেমা হিন্দৰ স্বেচ্ছাসেৱকে তাত অংশগ্ৰহণ কৰিছিল। আইন অমান্য আন্দোলন, ব্ৰিটিছৰ সামগ্ৰী বৰ্জন কৰা আন্দোলনত সক্ৰিয়ভাৱে জমিয়ত উলেমা হিন্দে তাত সহযোগ কৰিছিল। কম্পজিট নেশ্যনেলিজিমত বিশ্বাস কৰে জমিয়ত উলেমা হিন্দে। আমি যিখিনি জানো দেশৰ মুছলমানসকলৰ আটাইতকৈ অগ্ৰণী ধৰ্মীয় সংগঠন। কম্পজিট নেশ্যনেলিজিমত বিশ্বাস কৰা এই জমিয়ত উলেমা হিন্দে যেতিয়া হিন্দু মহাসভা আৰু মুছলিম লীগে দেশখন বিভাজনৰ কথা কৈছিল, এই জমিয়ত উলেমা হিন্দে দেশ বিভাজনৰ বিৰোধিতা কৰিছিল। তো এই জমিয়ত উলেমা হিন্দক আজি তেওঁলোকে বিদেশী সংগঠন, কিবা মিয়াৰ সংগঠন, বাংলাদেশী সংগঠন, পাকিস্তানী সংগঠন বুলি কয় যিবিলাক কথা কৈ আছে, ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হৈ পৰিছে যে সেই দল সংগঠনবিলাকৰ দেশৰ ইতিহাস, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনো ধৰণৰ জ্ঞান নাই। তাতকৈ এখোজ আগবাঢ়ি যায় আমি দেখিবলৈ পাইছোঁ আজি জমিয়ত উলেমা হিন্দৰ মুৰব্বী মাহমুদ মাদানী চাহাবক জিন্দা জ্বলাই দিয়া হ'ব বুলি আজি মুকলিভাৱে অসমত ভাবুকি দিয়া হৈছে। আজি এজন ব্যক্তিৰ লগত মোৰ চিন্তাধাৰা, মোৰ মতাদৰ্শগত পাৰ্থক্য থাকিব পাৰে, কিন্তু ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত সংবাদ মাধ্যমৰ সন্মুখত মাহমুদ মাদানীৰ দৰে এজন দেশৰ অগ্ৰণী এটা সংগঠনৰ মূল ব্যক্তিজনক জিন্দা জ্বলাই দিম বুলি ভাবুকি দিয়াৰ পিছতো অসম আৰক্ষীয়ে কিয় ব্যৱস্থা লোৱা নাই? তেতিয়া হিমন্ত বিশ্ব শৰ্মা মনত আছে, এতিয়া মনে মনে আছে এতিয়া। আৰু সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকৈ মনে মনে থাকি আইনৰ শাসন প্ৰতিষ্ঠা কৰাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগিছিল সেইখিনি পালন নকৰাৰ কাৰণে কোনোবাই যদি প্ৰতিক্ৰিয়া কৰে বা কোনোবাই আইনী ব্যৱস্থা ল'বলৈ আহ্বান জনায়, তেতিয়া সেইজন ব্যক্তি দেশদ্ৰোহী হৈ পৰে। এয়া সম্পূৰ্ণভাৱে এটা কথা ক'ব বিচাৰিছোঁ আমি যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ একাংশ ব্যক্তি, একাংশ সংগঠনক আজি ৰাং কুকুৰৰ দৰে আজি গোটেই অসমত মেলি দিয়া হৈছে। আৰু এই শক্তিবিলাকেই আজি গোটেই অসমখনত এটা সাম্প্ৰদায়িক বাতাবৰণ, এটা সাম্প্ৰদায়িক সংঘাত লগাবলৈ তেওঁলোকে উঠি পৰি লাগিছে। কিন্তু আমি ABMSুৱে গোটেই অসমৰ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহক আহ্বান জনাম যে শান্তি সম্প্ৰীতি বজাই ৰাখক। এনেকুৱা ধৰণৰ অদ্ভুত মন্তব্য দিয়া ব্যক্তিসকলৰ মতামত আপোনালোকে আওকাণ কৰক আৰু আৰক্ষীয়ে আইনৰ শাসন প্ৰতিষ্ঠাৰ স্বাৰ্থত উপযুক্তভাৱে আইনী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, দাবী জনাওক। কাৰণ এই সময়ত যদি অসম আৰক্ষী নিৰ্বাক নিস্তব্ধ হৈ থাকে, কোনো ধৰণৰ মতা যদি তেওঁলোকে সিদ্ধান্ত নলয়, এই 2025 চনৰ ইতিহাস যেতিয়া লিখা হ'ব তেতিয়া কিন্তু অসমৰ বৰ্তমান আৰক্ষীৰ নেতৃত্ব কিন্তু সেই ইতিহাসত প্ৰশ্নবোধক চিহ্নৰ আওতাত থাকিব যে বিজেপিৰ ৰাজনৈতিক সঁজুলিলৈ নিজকে পৰিণত কৰি 2025-2024 চনত অসমত যি সাম্প্ৰদায়িক বাতাবৰণ চলিছিল, সেই সময়ত অসম আৰক্ষীৰ দৰে বীৰ গাথাৰ ইতিহাস থকা অসম আৰক্ষী নিস্তব্ধ হৈছিল, নিশ্চুপ হৈছিল। তো এই কলংকৰ পৰা অসম আৰক্ষীয়েও নিজকে মুক্ত কৰি ৰখা উচিত বুলি আমি ABMSে ভাবোঁ। ধন্যবাদ।